আৰু সকলোকে আৰু এবাৰ হেপী নিউ ইয়েৰ পৰা 2024 So hey guys, good morning, সুপ্ৰভাত আৰু সকলোকে আৰু এবাৰ হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা 2020 আৰু 21তকৈ যেন 22টো যেন ভালে ভালে যায় সকলোৰে। চ' তাক কামনা কৰি আজি অলপ ওলাই যাম বুলি ভাবিছোঁ। যিটো প্লেন আছিল সেই প্লেনটো বাৰু কেঞ্চেল হ'ল, তাত যোৱা নহ'ল। তাতে মানে বহাগত এটা পূজা আছে, চ' বহাগ মাহত তাত যাম বুলি ভাবিছোঁ। যিহেতু এনেই নৰ্মেলি একো নাই তাতে, বহাগ মাহতে ভাল পূজা এখন হয়, তো সেই টাইমত যাম, যিটো জেগাত যাম বুলি কৈছিলোঁ। আৰু আজি মানে অকণমান চ' হে গাইজ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ সৈতে আমাৰ ইউটিউব চেনেল TK Vlogs। হয়, ঠিক শুনিছে, আজিৰ পৰা মানে কি চেনেলটো নতুন বছৰ হিচাপে মই ভাবিছোঁ। আমাক দুটাকে যিহেতু দেখা পাই থাকে, চ' নামটো ৰাখিছোঁ TK Vlogs। তাই হ'ল তৃষা, মই হ'ল কমল, আমি দুটাই মিলি ব্লগ বনাম আৰু সেইকাৰণে নামটো ৰাখিছোঁ TK Vlogs। কমেণ্ট কৰি জনাব নামটো কেনেকুৱা লাগিছে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ক'ত যাওঁ চাই থাকক আপোনালোকে লাষ্টলৈকে চাই যদি ভাল পায় লাইকটো কৰি যাব আৰু যদি বেয়া পায় ডিছলাইক কৰি দিব। চ' বলক যাই থাকোঁ। চ' এইটো হ'ল জালুকবাৰীৰ ওচৰতে থকা, জালুকবাৰীৰ পৰা অকণমান আগত আহি পাব এইটো এটা ডাঙৰ মন্দিৰ হয়। মই আহিছোঁ আগতে, বাট ভিডিঅ' বনোৱা নাই। আজি একদম পূৰা ভিৰ, ইয়াত বহুত মানুহ হৈছে। লাগি ধৰছি, স্কুটি চলাইছিলোঁ আগতে, এইখন লৈছোঁ নৰি 45 কিলোমিটাৰ চলালোঁ, চলাই একদম অৱস্থা বেয়া গৈছে। আমাৰ ৰখিলোঁ ৰ'বা। লেতেৰা লগা লেতেৰা বগা কাপোৰটো। বৰ্তমান বকো পালোঁ আমি টি প্লেচ কৰিম খাই লৈ দিয়ক, কষ্ট বহুত লাগছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, কালি ৰাতিয়ে খোৱা নাই। খাই লৈ শেষ গাইছ, এনে ভোক লাগছিল। পৰঠা দিছি মাত্ৰ, একেবাৰে ভৰাই দিছোঁ মুখত, চব্জি বাহিৰত চাবা, চাহ খাই আছে। গিলাচ পূৰা ষ্টেণ্ডাৰ্ড গিলাচ দিছে নাই নে আমি পামেই আৰু ভিতৰত সোমালোঁ বকৰ পৰা, গৈ আছোঁ। কাষৰ ফালে কি ধুনীয়া ধাননি পথাৰ, বাট কাটিছে এতিয়া। ধান থাকিলে গানটো গালোঁ হয় মই, পকা ধানৰ মাজে মাজে সৰু সৰু আলি হৈ, সৰু সৰু আলি, এনেকৈ দেখা পালে ভাল লাগে গাঁৱৰ ফালে আহিলে। আমাৰ গুৱাহাটীৰ ফালেতো দেখা নাপায় এনেকুৱা জেগা, চ' আহি বহুতেই ভাল লাগে। কি ধুনীয়া ধান যদি লাগি থাকিলে আৰু বেছি ভাল লাগিলে। তাত গৈ আছোঁ আমি। আমাৰ ডেষ্টিনেশ্যনৰ নিচেই কাষ পালোঁ আমি, আৰু এতিয়া আপোনালোকক ওপৰৰ পৰা যিখিনি ভিউ দেখুৱাম, আপোনালোকে ক'ব স্বৰ্গত অহা যেন লাগিব একদম। চ' চাই থাকক ভিডিঅ'টো। চ' আপোনালোকে সকলোৱে চাগে গম পায়, বকৰ পৰা ভিতৰত এখন পাৰ্বতী হিল বুলি এখন পাহাৰ আছে, তাত পাৰ্বতী মন্দিৰ আছে। আৰু মই একচুৱেলি ভইচ অভাৰ কৰি আছোঁ, বিকজ নইজ বহুত আহি আছে, মোবাইল কেমেৰাৰে ৰেকৰ্ড কৰা হৈছেতো ভিডিঅ'টো, চ' মই ভইচ অভাৰ কৰিবলগীয়া হৈছে, আপোনালোকে বেয়া নাপাব।
चलो चलते हैं आगे। আমি ইয়াতে আহিম বুলি ভাবিছিলোঁ। চ' ফাইনেলি বিচাৰি বিচাৰি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। ওপৰত যাই আপোনালোক ভিউ দেখুৱাই আছোঁ, কেনেকুৱা লাগে কি লাগে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু ইয়াতে যদি অলপ সোনকালে হয় অলপ গাঁৱৰ পৰা ফুৰি আহিম। চ' চাওঁ আমাৰ গাঁও ইফালে ন। প্ৰায় ক্ৰছ কৰি কৰি আধা পালোঁ। ইয়াৰে চাগে পূজাৰ টাইমত, শিৱৰাত্ৰিৰ টাইমত চাগে মেলা হয়। দোকানৰ ফ্ৰেমবিলাক আছে। আৰু আছে চাওক কিমান কষ্ট হৈছে। গুৱাহাটীৰ পৰা নালাগে দৌৰিব, গুৱাহাটীৰ পৰা ইয়ালৈকে বাইক লৈ অহা, এই ৰাতিপুৱা ঠাণ্ডাত গাড়ী চলাই বাইক লৈ অহা, আৰু যাওঁতে ঠাণ্ডা পামে। তাৰোপৰি ইমানখিনি ওখত উঠি যায় কিনে আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। চ' ভিডিঅ'টো প্লিজ লাইক এটা কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু বেয়া লাগিলে ডিছলাইক কৰি দিব, মোৰ একো আপত্তি নাই। আৰু যদি নতুন কোনোবা চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব। হাফখিনি উঠিলোঁ, সেইখিনি উঠিলোঁ। মজা ভিউ ওপৰৰ পৰা আৰু আছে টপ ফ্ল'ৰলৈকে। এইখিনি আধাৰৰ পৰা দেখাইছোঁ কি ধুনীয়া, দূৰ দূৰণিকৈ পূৰা ক্লিন। এইয়া খেতি পথাৰ, ৱাও শুকান। I could wait 1,000 days. You never wait for me, even when I ran away. You're all that I could see when I could hide. আৰু এটা আপ আছে, ধৰণৰ আপ। কিছুমান চিৰি, কিছুমান মাটি, কিছুমান শিল, এনেকৈ নিৰ্মাণ হৈছে পাৰ্বতী পাহাৰ বকত থকা। কথা ক'ব নোৱাৰা হৈ গৈছোঁ, ইমানখিনি আপ উঠি। আৰু আছে এইটো বাপ। আমি যিমানে উঠি যাই আছোঁ সিমানে ধুনীয়া হৈ যাই আছে তলফালে। অলপ আগতে আপোনালোকে দেখা পাইছিলে, তাৰপৰা দেখাইছিলোঁ। আৰু এতিয়া আৰু তাতকৈ অলপ ওপৰত উঠিলোঁ, এতিয়া আৰু বেছি ধুনীয়া হৈ গৈছে। আৰু মোৰ মোবাইলৰ কেমেৰা ইমান ভাল নহয়, সেইবাবে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। পিছলৈ প্ৰেছাৰ উঠি যাব। গুৱাহাটী যা বাপা যা। ফাইনেলি ওপৰত, ফাইনেলি কাপোৰ খুলি আৰু আছে নেকি ওপৰত? লেখা আৰু নাই। কি মজা ধুনীয়া ঠাই চাওক, ইয়াৰ পৰা ফুল বকো দেখা পায় ইয়াৰ পৰা একদম গোটেই। তলৰ গছবিলাক চব কি ডাঙৰ গছবিলাক ফটো দেখা পাইছোঁ। এইটো মন্দিৰটো, এটা পাৰ্বতী টেম্পল।
কেইটামান ফটো উঠো ইবাৰে ফটো উঠিম আহি মানে একদম মজা লাগিছে মানে কি যিখিনি উঠি আহি কিনে গৰম লাগিছিল তাই বতাহ খাই কিনে পুৰা বতাহ খাই পুৰা কুল হৈ গৈছোঁ আৰু পৰিৱেশটো ইমান ধুনীয়া চব ফালৰ পৰা বতাহে গম পাইছে ইফালে তল একদম পৰিলে হাৰ্ডিও বিচাৰি নাপাব এনেকুৱা ডাউন ইমান আপত আছোঁ আমি মেইন মন্দিৰটোৰ লগত লাগি থকা এইটো এটা গণেশ মন্দিৰ আৰু এইটো হ'ল মেইন মন্দিৰটো মানুহ আজি খুবেই হৈছে 1 তাৰিখ হিচাপে চবেই আশীৰ্বাদ ল'ব আহিছে আমি বাৰু ভিতৰত সোমাব নোৱাৰিলোঁ ইমান দূৰ যে বাইক চলাই মই আছোঁ মোৰ কষ্ট হোৱা নাই মই কষ্ট নিদিওঁ দিয়া তোমাক তামুক দিয়া তই কষ্ট দি বেয়া লাগে ন মৰম লগা ভিতৰত কষ্ট দিব পাৰি নেকি না চেনি দিয়া নাই মই পাৰ্বতী মন্দিৰক কৰিলোঁ বাই বাই মন্দিৰক কৰিলোঁ বাই বাই এতিয়া আমি নামি আছোঁ পুৰা মজা লাগিল পুৰা যিখিনি গুৱাহাটীৰ পৰা আহি কিনে যিখিনি কষ্ট হৈছিল গোটেই কষ্ট ফিনিছ চাফা হৈ গৈছে আৰু আপোনালোকেও যদি ভিজিট কৰিব খোজে আহিব পাৰে বকৰ পৰা অকণমানৰ ভিতৰত মই ডেছক্ৰিপশ্যনত লোকেশ্যনটো দি দিম ট্ৰেক কৰি কিনে আহি যাব পাৰে বহুত শান্তিময় জেগা হয় আহি চাব এনেও মই এনেকুৱা জেগাবিলাক দেখাই ভালে পাওঁ আপোনালোকে জানে কেনে লাগিল বাইদেউ আহি তামাম মই বেয়া জেগাত নানোতো উঠোতে যিমান কষ্ট নামোতে ইমান কষ্ট নাই খালী মানুহ উঠিব নোৱাৰে ইটা উঠাই আছে গাইজ বৰ্তমান আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি ৰাস্তাত মানে জেগাখিনি ভাল লাগে ৰখিলোঁ মই গাড়ী চাই গ'লেও মানে এইখিনি জেগাত ৰখোৱে প্ৰায় ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু নেক্সট ট্ৰিপৰ কাৰণে আপোনালোকেও ৰেডি থাকক আমিও ৰেডি হওঁ ক'ত যাওঁ আৰু নেক্সট চাওঁ ভিডিঅ'টো চাই কেনে পায় কমেণ্টত জনাব আৰু যদি বেছি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনিতে খতম কৰোঁ কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ গৈছে আমি এতিয়া ঘৰত গৈ কেনে কালি পাৰ্টি ৰাতি পাৰ্টি কৰি এতিয়া আকৌ আজি ৰাতিপুৱা গাড়ী চলাই অহা এতিয়া আকৌ গুৱাহাটীলৈকে ৰিটাৰ্ণ যোৱা বহুত কষ্ট এইখিনি কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ টিল দেন টাটা বাই বাই